Hey guys, আমি ফাইনালি বিয়া খাই আহিলো। ভাল লাগিছে না বিয়াটো খাই কেনে? গাইজ মই কথা এটা কৈ আছো। ঘটনাটো কি হ'ল, এই ডাঙৰ বিয়া বুলি পেলাই মোক জোৰ জবস্তি কাতে মাতি লৈ তাৰপিছত আহি পেলাই গম পালো ভাই তুলনি বিয়াহে। হেল্ল' গাইজ, আমি হ'ল ফকতীয়া। এইটো এটা ফকতীয়া, এইটো ফকতীয়া আৰু এইফালে আমি ফকতীয়া। আমি হ'ল ফকতীয়া, গতিকে আমি খাব যাই আছো এতিয়া বিয়া। বিয়া খাব যাই আছো মানে কি, আমাৰ এতিয়া দুপৰীয়াৰ সাজটো আমি এতিয়া কিবা বিয়া এটা আছে আৰু এইটো দুপৰীয়া সাজটো খাই দিম। তাৰপিছত ৰাতিৰ সাজটো এতিয়া আমাৰ ষ্টাফৰে ভণ্টিৰ বিয়া আছে, তাতে যাম আমি। মানে তাকে কয় ফকতীয়া। আছে নেকি আপোনালোকৰ সেইফালেও বিয়া? আমি যে ফকতীয়া যাবলৈ খাবলৈ যাই আছো আমি। এয়া চাওক, আমাৰ উত্তমে বিয়া খাব আহি ৰখি আছে, এতিয়ালৈকে খাব পোৱা নাই। উত্তমৰ লাজ, উৎপলে আকৌ লাজতে মোবাইল চাই আছে। এইয়া এইয়া ই লাজো কাবা। এই গাইছ, আমি খাবলৈ বহিছোঁ তুলনি বিয়া। এইটো মেইন মানুহ, এইটো মেইন মানুহ এইটো তুলনি বিয়া খাবা আজি। Hey guys, আমি ফাইনালি বিয়া খাই আহিলো। ভাল লাগিছে না বিয়াটো খাই কেনে? গাইজ মই কথা এটা কৈ আছো। ঘটনাটো কি হ'ল, এই ডাঙৰ বিয়া বুলি পেলাই মোক জোৰ জবস্তি কাতে মাতি লৈ তাৰপিছত আহি পেলাই গম পালো ভাই তুলনি বিয়াহে। এইটো বিৰাট বদমাছ, এইকেইটা মিছা কথা কয়। আৰু এইটো এটা, এই দুটাই প্লেনিং কৰি পেলাই মোক ফাঁকি দি লৈ আনিছে। এক নম্বৰ বদমাছ। যিয়ে নহওক বাৰু, দুপৰীয়া সাজটো মিলিল বাৰু। লাজে কাজে হলেও আৰু বিয়াখন আছে না। আৰু মই তুলনি বিয়া বুলি কোৱাৰ পিছতো এওঁ খোৱাটো আৰু বেছি হ'ল। আমি একবাৰ ভাত লৈছে, এওঁ তিনিবাৰ ভাত লৈছে। কি ক'ম ৰাইজ, আপোনালোকে কওক। আৰু ৰাতিৰ সাজটো আছে বাৰু, কিন্তু এই মহা বদমাছে, এই বদমাছে আমাক ঠগাই লৈ আছে। ডাঙৰ বিয়া বুলি কৈ লৈ আছে। মই এবাৰে ভাত লৈছো, এওঁলোকে দুইবাৰ কৰি ভাত লৈছে। মই একবাৰো ভাল লোৱা নাই ভাই, তই নিজে লৈছা। ই টেঙা 4বাৰ লৈছি। বিয়াখন লাজ লাগছি হয়, কিন্তু খাই পাতো যদি ভাত দি থাকে কিয় নলওঁ? খাই কাৰণে সুন্দৰ হৈছে। কৈছে কেতিয়াবা নেক্সট টাইম হলে মোক কৈছে মোৰ লগত যোগাযোগ কৰিব দিছে। একদম খাই ভাল লাগছে, কিন্তু খাই খুব ভাল লাগছে। তুলনি বিয়া হ'লেও খাই ভাল লাগছে, কিন্তু লাজে লাজে খাই আহিলো। মাজে মাজে যে আপোনালোকৰ গাঁৱৰ ওচৰতে হয়, আমাক কণ্টেক্ট কৰিব, আমি যাম। তোৰ নাম্বাৰটো দি দিম। নাগে আমাৰ বছৰ নম্বৰটো দি দিব। আমাৰ 4 চকা নাই, এওঁ 4 চকাত আহো নহয়।